তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইস কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো গাইস আপোনালোক পোনপ্ৰথমতে বহুত সবকে মোৰ ফালৰ পৰা ধন্যবাদ। আপোনালোকে মোৰ বহুত জলদি 10K টো কমপ্লিট কৰি দিলে। তো আজি আপোনালোকৰ কাৰণে স্পেশাল কিছুমান বাইক লৈ আহিছোঁ। চাওক আপোনালোকৰ লাইক এডভেঞ্চাৰ লাগে, অফৰোডিং বাইক লাগে পাই যাব আপোনালোকে। ডিউক 200 লাগে পাই যাব, 250 লাগে পাই যাব, 125 লাগেও পাই যাব, আৰু RC 390 লাগিলে আপোনাৰ 390 পাই যাব, RC 200 লাগে পাই যাব। MT15 ফালে দেখাই দিয়া, দুখন MT15 আছে। এই দুখনৰ আজি স্পেশাল অফাৰ দিয়া হ'ব। আপোনালোক চাই লওক, ষ্টক চাই লওক। NS লাগে, RS লাগে, গোটেইখিনি আছে। আপোনালোক গোটেইখিনি আপোনালোক এখনকৈ দেখা হ'ব। আৰু আজি কিছুমান বাইকত অফাৰ দিয়া হ'ব। অফাৰটো এনে নাপায় গাইছ, আগতে আপোনালোকে প্ৰথম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব, তেতিয়া আপোনালোকক মোৰ ফালৰ পৰা এটা ডিছকাউণ্ট দিব। আৰু আপোনালোকে এটা ভুল কৰি কি আছে, আহিলে আপোনালোকে চেনেলৰ নামটো নকয়, সেইটো কাৰণে আপোনালোকে কোনো ধৰণৰ আপোনালোকে ডিছকাউণ্ট নাপায়। ডিছকাউণ্ট মানে কি আৰু পেট্ৰলো নিদিয়ে, হেলমেট নিদিয়ে। তাৰমানে এটা ৰিকুৱেষ্ট কৰা হৈছে, আপোনালোকে আহিলে ধুনীয়াকৈ চেনেলৰ নামটো কৈ দিব, নিশ্চয় কিবা এটা মোৰ চেনেলৰ দ্বাৰা আহিলে অফাৰ মানে এটা পাই যাব। এতিয়া ৰাহুল দা আছে আমাৰ লগত। ৰাহুল দা আৰম্ভ কৰি দিওঁ নেকি? ৰাহুল দা আছে, চাই লওক। এইটো মাইকটো ক'ব গ'লে ৰাহুল দা একমাহ হ'ল ৰাহুল দাৰ পানী আহিব নোৱাৰে। হয়, আজি আহিলোঁ। আজি ষ্টক এনে কিমানমান আছে ৰাহুল দা? কিমানমান আছে তো কাউণ্টত নাই, আছে আৰু ভালেখিনি। যিখিনি মানুহে বিচাৰে প্ৰায় আছে আৰু ন, পাই যাব। যিখিনি বিচাৰে আপোনালোকে পাব। আজি ক'ব গ'লে RS-ৰ পৰা, NS-ৰ পৰা, 250-ৰ পৰা, MT15-ৰ পৰা আৰু গোটেইখিনি এনফিল্ডৰ পৰ্যন্ত আছে আজি। তো আজি ৰাহুল দা এনে ষ্টাৰ্টিং কিমানৰ পৰা হ'ব সেইটো কওক আজি? ষ্টাৰ্টিং আছে, স্কুটি আছে, 25,000 টকাৰ স্কুটি আছে, 25,000 টকাত বাইকো আছে, 25,000 বাইকো আছে। আৰু এনে আজি অডিয়েন্সৰ কাৰণে ছাবস্ক্ৰাইবাৰ হৈ আহিলে বা আপোনাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি আহে, দুটা চেনেলে ছাবস্ক্ৰাইব কৰি আহিলে অডিয়েন্সৰ কাৰণে কি দিব আজি? ছাবস্ক্ৰাইবাৰ হেলমেট দি দিম, এটা হেলমেট দি দিব। আৰু এটা কিবা দিয়ক নেকি এক্সট্ৰা? আজি 500 টকাৰ পেট্ৰল দি দিম। 500 টকা পেট্ৰল, মানে 5 লিটাৰ পেট্ৰল আৰু 500 টকাৰ পেট্ৰল আৰু এটা হেলমেট ধুনীয়া কৰি পাব। ৰাহুল দা চেনেলটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। চেনেল ভিডিঅ' যদি চাই আহে মোক আগতে ক'ব। কিছুমান কাষ্টমাৰে কি কয়, ভিডিঅ' চাই আহি কিনে ইয়াতে আকৌ বাৰ্গেনিং আৰম্ভ কৰে। হয়, সেই বাৰ্গেনিংটো নকৰিব। মানে ভিডিঅ' যিটো কৈতো ফিক্স প্ৰাইচ পোৱা যায়, অলমষ্ট মানে ফিক্স পোৱা যায়। কেছত ল'লে কিবা নেগেচিয়েবল হ'ব পাৰে, কেছত লৈ চাই দিম, হৈ যাব। তো আপোনালোকে এতিয়া বেছি দেৰি কৰিব নালাগে, জল্দি আহক। আমি এতিয়া কোনখনৰ পৰা ষ্টাৰ্ট কৰোঁ? MT দেখক। MT দেখক। আজি আমি MT-ৰ পৰা ইফালে এইখিনি দেখাই চবৰে ফেভৰেট MT ভাৰ্জন 2 লাগে, ভাৰ্জন 2 লাগে ন। এইখন মোক ফোন কৰি আছিল চবে, দাদা কম চলা MT লাগে, ভাৰ্জন 2 লাগে। হয়, তো এনেকুৱা চেম টু চেম মোৰ লগত 4খনমান আছে। হয়, বাকী দুখনমান বেলেগ গুদামৰ দৰো আছে। হয়, এইখন মডেলটো কিমান হৈছে? এখন 2023ৰ হ'ব। এখন 23ৰ নহ'লে 22ৰ একেবাৰে লাষ্টৰ হ'ব। 22ৰ লাষ্টৰ নহ'লে 23ৰ হ'ব। হয়, এখন ৰানিং আছে চাগে 8-9 মান আছে। 8-9 তো যোনসকলে ভাৰ্জনটো MT বিচাৰিছিল, 22ৰ লাষ্টৰ বা 23ৰ যদি MT বিচাৰিছিল, আপোনালোকে এইখন পাই যাব। চাওক, পুৰা শ্ব'ৰুম কণ্ডিশ্যন আছে, একদম ধুনীয়া। কোম্পানী টায়াৰ লাগি আছে, পুৰা ধুনীয়া হৈ আছে। চাই লওক, পিছত টায়াৰ চাই লওক, ধুনীয়া কণ্ডিশ্যন আছে, ক'তো দাগি নাপাব আপোনালোকে। এইখনৰ দামটো কিমান ৰাখিছে? এখনৰ দাম ৰাখিছোঁ আমি 1.5 লাখ টকা। 1.5 লাখ টকা ফাইনেন্স হৈ যাব এইখন? হৈ যাব। 80 মান দিলে ওলাব না? নালাগে ইমান, 70 মান দিলে 70 মান দিলে ওলাই যাব। 70,000 টকা এটা আপোনালোকে হাতত লৈ আহক আৰু MT15 এখন ধুনীয়াকৈ লৈ যাওক। তো নেক্সট এইখন দাদা? এখন 2023ৰ হয়, ব্লেক কালাৰৰ হয়। হয়, এখনৰো ৰানিং সেনেকুৱা হৈছে চাগে 8-10 হাজাৰ মানে হৈছে। 8-10 হাজাৰ মানে হৈছে। এইবিলাক এক্সট্ৰা কিবা কিবি অলপ লগোৱা আছে। হয়, এইবিলাক লগোৱা আছে। চাই লওক, ব্লেক কালাৰ যদি কোনোবা বিচাৰি আছে, শাইনিং ব্লেকত এইখন আপোনাৰ গাড়ীখন লেতেৰা হৈ আছে। লেতেৰা হৈছে। এইখন কিমান প্ৰাইচ ৰাখিছোঁ আমি 152 152,000ত MT15 ব্লেক কালাৰ। 23ৰ মডেল হ'লে ন? 23ৰ মডেল 152,000ত। চাই লওক, গাড়ী চাই লওক আপোনালোকে, পুৰা ক'বই নালাগে, বিন্দাছ লৈ যাওক আৰু আপোনালোকে। নেক্সট এইখন R15 আছে ব্লেক কালাৰত, BS6ৰ গাড়ী, 20ৰ লাষ্টৰ গাড়ী। হয়, এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 1,15,000 টকা। 1,15,000 টকাত R15 20ৰ ন? 20ৰ লাষ্টৰ হয়, BS6ৰ হয়। BS6ৰ হয়, ঠিক আছে। নেক্সট এখন 2021ৰ গাড়ী হয়, BS6ৰ গাড়ী। হয়, এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 1,22,000 টকা। 1,22,000 টকা। চাই লওক, 1,22,000 টকাত R15 পাইছে। কিমানৰ ক'লে? 2021ৰ মডেল। এখনো চেম 20ৰে হয়, এইখনো 20ৰ ন? দুখন এই দুখন মানে চেম, এই দুখন চেমৰে হয়। এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 1,16,000 টকা। 1,16,000 টকাত পাইছে 20ৰ R15 ভাৰ্জন 3 ন? ভাৰ্জন 3 পাইছে। ধুনীয়া কণ্ডিশ্যন আছে। এইখন আপোনালোকে ল'ব পাৰে। তিনিখন ফাইনেন্স হৈ যাব? হৈ যাব, চব হৈ যাব। 60 ওলাই দিলে ওলাই যাব না? আৰামছে, 50 ওলাই যাব। 50 ওলাই যাব। তো 50,000 টকা এটা লৈ যাওক আপোনালোকে। R15 যদি ব্লেক লাগে ব্লেক লৈ যাওক, যি লাগে লৈ যাওক। আপোনালোকে হান্টাৰ দেখা পাইছে। তো ৰাহুল এখন হান্টাৰ কিমানৰ মডেল হয়? এখন 2023ৰ হয়, 23ৰ মান হ'ব। 23ৰ মাজৰ মাহৰ হান্টাৰ এখন চাই লওক, পুৰা শ্ব'ৰুম কণ্ডিশ্যন। আপোনালোকে টায়াৰ চাই লওক, ৰানিংও বেছি হোৱা নাই, 5,000 কোম্পানী তেল লাগি আছে ন? 4,500 কোম্পানী তেল লাগি আছে। ৰানিং হয় নাই, 4,500 মান, 4,500 ৰানিং হৈছে। হান্টাৰ এখন চাই লওক আপোনালোকে, 23ৰ মাজৰ মাহৰ বাইক। চকাৰ গ্ৰিপে জনা, টায়াৰৰ গ্ৰিপে জনা, এইবিলাক চাই লওক। এইখনৰ দামটো কিমান ৰাখিছে আপুনি? এখনৰ প্ৰাইচ ৰাখিছোঁ মই 162 1,62,000 টকাত আপোনালোকে এইখন পাই যাব। আহিলে কিবা নেগোচিয়েবল কৰি দিব নে? আহিলে চাই দিব ন? নেক্সট ব্লু এইখন দেখাই দিওঁ। এৰক্স
2022 গাড়ী হয়। মূলত দুটা কালাৰে আছে, ব্লেক মাষ্টাৰো আছে, এখনো আছে। দুখনে আছে এভেইলেবল। তো এখনৰ প্ৰাইচ থাকিছে আমি 1,20,000 টকা। 1,20,000 টকা এৰক্স পাই আছে, ভালে অপচন পায়। এইখন ৰানিং কিমান মান আছে এনে? 18,000 18,000 ৰানিং হৈছে মাত্ৰ। চাই লওক টায়াৰ চাই লওক পুৰা নতুন হৈ আছে আপোনালোকৰ। আৰু ৰাহুল এটা কথা সুধো, যিকোনো এখন বাইক বা স্কুটি দিলে আপোনাৰ ফালৰ পৰা কিবা ইঞ্জিন ৱাৰেণ্টি দিয়া হয় নে নহয়? ইঞ্জিন ৱাৰেণ্টি আমাৰ এমাহৰ আছে। একমাহৰ আছে ন? একমাহৰ ভিতৰত যদি গাড়ীৰ কিবা যদি ইঞ্জিনৰ বেলেগ প্ৰব্লেম নহয় দিয়ক, কিছুমানে কি কৰে বোলে বেটাৰীটোৱে বেয়া হ'ল আহে, তো সেইবিলাকত ৰিস্ক নলওঁ। বেটাৰী চলা বস্তু বেয়া হ'বই, ছেকেণ্ড হেণ্ড বস্তু কিবা 500 টকা ক'ত খৰচা কৰিব লগা হ'ব পাৰে। কিন্তু ইঞ্জিনৰ যদি কিবা প্ৰব্লেম ওলায়, ইঞ্জিন হওক ব্লকৰ হওক কিবা প্ৰব্লেম ওলালে আমি আছে। ৰাহুল এইখিনি ধুনীয়াকৈ কৈ দিছে ইঞ্জিনৰে অকল, বাকী এনে বডি বা বেটাৰী চিগনেল লাইট এইবিলাকৰ মানে নাহিব। অলপ চাই চিন্তি আপোনালোকে ভাল কৰি ল'ব। নেক্সট এইখন দামটো কিমান ক'লে এইখনৰ এৰক্সখন? এখন 1,20,000 টকা। 1,20,000 টকাত এৰক্স লৈ যাওক। নেক্সট এইখন KTM Adventure 390 ন এইখন? হয়। এইখন কিমান মডেল আছিল? এখন Adventure 390 হয়, 2020 লাষ্ট বা 21 চাগে হ'ব। 2021 বা 20 লাষ্ট বা 21 হ'ব এখন। 20 বা 21 ন? দামটো কিমান ৰাখিছে এইখন? এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,25,000 টকা। 2,25,000 টকা আপোনালোকে এইখন লৈ যাওক। ভাবক অফ ৰাইডিং বাইক হওক, কোনোবা যদি বিচাৰি আছে এইকেইদিন মানে অফ ৰাইডিং কৰিবৰ কাৰণে এইখন লৈ যাওক। বেষ্ট টায়াৰ চাই লওক ধুনীয়া হৈছে, এইফালে আগৰ টায়াৰ চাই ধুনীয়া আছে, বাইৰে মজা আছে, জাষ্ট মানে এবাৰ ৱাছ কৰি চলালে হ'ল। ঠিক আছে। তো নেক্সট এইখন ডিউক 125 এখন 2023 হয়। এনেকুৱা মূল্য দুখন আছে ন? এখন 2023 হয়। এখনৰ প্ৰাইচ থাকিছোঁ আমি 1,30,000 টকা। 1,30,000 টকা। 1,30,000 টকা। আৰু যদি অলপ কম পইচাত লাগে বোলে 1,30,000 নাই বোলে 1,20,000 মানত লাগে, তেনেকুৱাও আছে। তো বাজেট লৈ কথা আৰু নেকি? বাজেট লৈ বাইক পাই যাব, টেনচন নাই। নেক্সট এইখন 250 হয়, 2023 মডেল হয়। 2023 মডেল, ৰানিং হৈছে 10,000। এখনৰ প্ৰাইচ থাকিছোঁ আমি 2,05,000 টকা দিম। 2,05,000 টকা 10,000 ৰানিং চলে এখন আপোনালোকে ডিউক 250 পাই আছে, অৰেঞ্জ এণ্ড ব্লেক কালাৰ। 2023 গাড়ী, 2023 গাড়ী, একদম টিপটপ হৈছে গাড়ী, পুৰা টিপটপ গাড়ী। আহক বিন্দাছ আপোনালোকে লৈ যাওক, ধুনীয়া কণ্ডিশ্যন আছে বাইকখন। চাই লওক টায়াৰ পুৰা কোম্পানী টায়াৰ লাগি আছে। আহক ধুনীয়া লাগিছে, এইখন লৈ যাওক। ফাইনেন্স হৈ যাব? হৈ যাব। নেক্সট এইখন BS4 হয়, 250। কোনোবাই BS4 যদি ইঞ্জিন বিচাৰি আছে, বহুতে বিচাৰে দাদা মোক BS4 লাগে, কাৰণ পিকআপৰ কাৰণে পিকআপ ভাল বা পাৰফৰমেন্স ভাল। তো এখন দিছো আমি 1,42,000 টকাত। 1,42,000 BS4 ৰ ডিউক 250 ন? 250 বহুতৰ ডিমান্ড, বহুতে কমেন্ট কৰি আছিল কি দাদা ডিউক 250 লাগে, BS4 লাগে, 1,50,000 লাখৰ ভিতৰত লাগে, অৰেঞ্জ কালাৰত লাগে। আহক এতিয়া জলদি আহিছে, জলদি আহক। এখন এভেইলেবল ষ্টক আছে প্ৰিন্স মটৰছত। জলদি স্ক্ৰিনত কন্টাক্ট নম্বৰ দিয়া আছে, জলদি আপোনালোকে যদি ল'ম বুলি ভাবিছে বুকিং কৰক নেকি? বুকিং কৰক, জলদি আহক। গাড়ী ইঞ্জিনৰ পুৰা গ্যাৰান্টি আছে। এখনৰ মাত্ৰ ৰানিং হৈছে 28,000। 28,000 চলিছে মাত্ৰ। কি দামটো কিমান কৈছে? 1,42,000। 1,42,000 আপোনালোকে এইখন পাই আছে, ডিউক 250 BS4 ৰ। নেক্সট এইখন 390 হয়, RC 390 2021 লাষ্টৰ মডেল। ৰানিং হৈছে চাগে 11,000 মান চলিছে। এখনৰ প্ৰাইচ থাকিছো আমি 1,87,000। 1,87,000 পাই আছে RC 390 BS4 নহয় এখন? BS6 ৰ হোৱাইট কালাৰ। চাও মানে গোটেইকেইটা কালাৰ মিক্স আছে আৰু একদম ধুনীয়া হোৱাইট এণ্ড ব্লেক কালাৰ। 1,87,000 ন? হয়, হৈ যাব। ফাইনেন্স হৈ যাব? হৈ যাব। নেক্সট এইখন RC 200 হয়, 2022 নহয় 23 মান হ'ব, 22 হ'ব। 22 ন? একদম ধুনীয়া কণ্ডিশ্যন আছে। ঠিক আছে। এখনৰ প্ৰাইচ থাকিছো আমি 1,60,000 1,60,000 টকাত লৈ যাওক আপোনালোকে। RC 200 অৰেঞ্জ কালাৰ যদি কোনোবা বিচাৰি আছে, টপ মডেল খন, নতুন চেপত টপ মডেল গাড়ী, টপ মডেল খন যদি বিচাৰি আছে এইখন ল'ব পাৰে। জেনাৰেশন 3 চাই লওক, 1,60,000 টকা। ফাইনেন্স হৈ যাব? হৈ যাব। তো নেক্সট আইছো আমি এখন ডিউক। নেক্সট আছে, এখন আছে এন্ট্ৰক, এখন আছে এন্ট্ৰক আছে। এইবিলাক এন্ট্ৰক দি আমি 65,000 এন্ট্ৰক লৈ যাব। এখন আছে এইখন লেটাৰ আছে, ইগনোৰ কৰক। 2021 ৰ গাড়ী, 21 হয়, লেটাৰ আছে, এইখিনি ইগনোৰ কৰক। আহিলে ৱাশিং পলিশ গোটেইখিনি কৰি দিম। নেক্সট এইখন হয় 2022 ৰ হয়, 22 ৰ 125 হয়, একদম ধুনীয়া কণ্ডিশ্যনৰ আছে। ৰানিং হৈছে মাত্ৰ 7,000 ৰানিং হৈছে। এখনৰ প্ৰাইচ থাকিছো আমি 1,20,000 টকা। 1,20,000 টকাৰ 7,000 চলা ৰানিং এখন পাই আছে আপোনালোকে। KTM ডিউক 125 পুৰা শ্ব'ৰুম কণ্ডিশ্যন হৈছে। চাই লওক গাড়ী একদম মজা আছে, একদম মজা টিপটপ গাড়ী হৈছে, টিপটপ হৈছে বাইকখন। টায়াৰ চাই লওক, পুৰা টায়াৰ গ্ৰিপ চাই লওক, বডি চাই লওক, ক'ত আপোনাৰ স্কেচ নাপায়। 7,000 ৰানিং, 7,000 ৰানিং, মাত্ৰ 7,000 ৰানিং। কিমানত দিছে? 1,22,000 টকা। 1,22,000 টকাত পাই আছে আপোনালোকে এইখন। তো নেক্সট এইখন আপাচি হয়, এখন 2015 মানত চাগে হ'ব। হয়, এখন দিছে মাত্ৰ 25,000 টকা। মাত্ৰ 25,000 টকাত আপাচি 2020 ন? নহয়, এখন 2000 চাগে 14-15 মান হ'ব। 14-15 আপাচি আছে মাত্ৰ 25,000 টকা। নেক্সট এইখন সুপাৰ স্প্লেণ্ডাৰ হয়, 2021 ৰ গাড়ী। এখন দিছে অনলি 50,000 টকা। ডাইৰেক্ট 50,000 টকা সুপাৰ স্প্লেণ্ডাৰ।
কিমান এনে ৰানিং কিমান মান হৈছে এইবিলাক এখন চাগে 20 মান হৈছে 20 মান হৈছে টেনচন নাই নেক্সট হন্ডাৰ এইখন হন্ডা চাইন হয় বহুতে বিচাৰে মাইলেজ লাগে প্লাছ চাইন লাগে হয় হন্ডা চাইন হয় এখনৰ প্ৰাইচ ৰাখিছো আমি 45000 টকা 45000 টকা পাই আছে আপোনালোকে 2019 গাড়ী 19 গাড়ী ন ঠিক আছে নেক্সট এইখন পালসার 125 হয় এখন 2021 এর গাড়ি হয় এখন দিয়েছো আমি অনলি 56000 অনলি 56000 ত পাই আছে পালসার 125 ন হয় পালসার 125 অনলি 56000 ত পাই আছে এখন 2023 এর পালসার 125 হয় এখনৰ প্ৰাইচ ৰাখিছো আমি 65000 ত পাই আছে এইখন আপোনালোকে পালসার 125 ন 125 নেক্সট এখন 2023 এর 23 এর গাড়ি 65000 ত পাই আছে পালসার 125 নেক্সট এখন 20 এর হয় 20 এর আরটিআর 164B হয় এখনৰ প্ৰাইচ ৰাখিছো আমি 68000 ত পাই আছে আরটিআর 160 কিমান 20 এর গাড়ি 20 এর গাড়ি 160 68000 নেক্সট এইখন নাই আপাচি হয় এখন 4B হয় 2021 এর একেবারে লাস্টৰ মডেল অলমোস্ট 22 এর মডেলে হয় এখনৰ প্ৰাইচ ৰাখিছো আমি 80000 টকা 80000 টকাত পাই আছে আপোনালোকে এইখন চাই লওক ফাইনান্স হৈ যাব নেক্সট ডিওখন ডিও BS4 ডিজিটাল মিটাৰ হয় এখনৰ দাম হৈছে আমি 45000 টকা ডিজিটাল মিটাৰ BS4 পাই আছে মাত্ৰ 45000 টকা ফাইনান্স হৈ যাব নেক্সট এইখন এক্টিভা যদি কাবাক কমত লাগে মাত্ৰ 25000 টকা মাত্ৰ 25000 টকা আপোনালোক যে কৈছিল এখন 25000 টকাৰ স্কুটি এইখনে লৈ যাওক বিন্দাস চলাই দাও নেক্সট এইখন কোনবা লাগে সুইগি জমেটো মাৰিবৰ কাৰণে পুৰা মাইলেজ থকা গাড়ী হয় আর গাড়ি এনেকুৱা নহয় যে বহুত পুৰণা গাড়ী বলে 14-15 গাড়ী হয় 2021 এর লাস্টৰ গাড়ী হয় এখনৰ প্ৰাইচ ৰাখিছো আমি অনলি 45000 টকা ডাইৰেক্ট 45000 টকা গাড়ী একদম টিপটপ হৈ আছে মুঠিটো নাই লগাই দিব নেকি মুঠি নাই মুঠি লগাই দিব 70 মাইলেজ লৈ যাওক মাত্ৰ 45000 টকা নেক্সট আরএস ধুনীয়া কালেকশন আছে তিনটা কালারে अवेलेबल আছে চাওক ৰঙা লাগে ৰঙা পাই যাব এইখন গ্রে লাগে গ্রে পাই যাব হোয়াইট লাগিলে হোয়াইট পাই যাব হোয়াইট লাগে হোয়াইট পাই যাব তিনিখন কালার अवेलेबल আছে এটা আমি তিনিখনৰে দামটো কম নেকি এইখন কিমান মডেল এখন হ'ব 22 এর মডেল হ'ব 22 এর মডেল 22 এর মডেল ঠিক আছে 22 এর মডেল 2022 এর মডেল RS 200 ঠিক আছে রেড কালারত এখনৰ প্ৰাইচ থাকিছো আমি 135000 133 দি দিম 133000 টকাত RS 200 রেড কালারত লৈ যাওক এখন আপোনালোকে নেক্সট এইখন গ্রে কালার হয় 2021 এর গাড়ী 2021 এর এখন দি দিম 130000 টাকা 130000 টাকা 128 দি দিম 128 2000 টাকা সবৰে মাৰিছো সাবস্ক্রাইবার সকলৰ বাবে সাবস্ক্রাইবার সকলৰ কাৰণে 2000 অফার ডাইরেক্ট 128 133 নেক্সট এইখন এখন 22 এর লাস্টৰ একেবাৰে হয় এখনৰ প্ৰাইচ থাকিছো আমি 135000 33 দি দিম 33 এইখনৰ 33 যাওক 22 এর গাড়ী ন 22 লাস্টৰ একদম তিনখন ফাইনান্স হৈ যাব 50 দিলে ওলাব ওলে 50 60 মানে লৈ যাব 50 60 দিয়ক আরএস যিখন লাগে এখন আপোনাক লৈ যাওক তিনখন अवेलेबल আছে ডমিনাৰ 400 হয় এখন 2019 এর মডেল হয় এখনৰ প্ৰাইচ ৰাখিছো আমি 1,20,000 1,20,000 1,20,000 টকা 1,20,000 তো ডমিনাৰ 400 পাই ভাবক নতুন কিনিবলে এখন কিমান পৰে বৰ্তমান এতিয়া 400 পৰে এগলা 8 লাখ মান পৰে 8 লাখ টকাৰ গাড়ী 1,20,000 টকাত পাই আছে ভাবক আপোনালোকে নেক্সট এইখন হিমালয়ান অফৰোডিংৰ আছে ধুনীয়া কালেকচন হয় চাৰিখন মান আছে বহুতে হিমালয়ান এটা বিচাৰে কাৰণ এই মডেলটো বন্ধ হৈ গ'ল হৈছে এই মডেলটো বন্ধ হৈ গ'ল তো এখন 2021 এর গাড়ি হয় এখন দিছো আমি 1,55,000 1,55,000 আপোনালোকে পাই আছে হিমালয়ান 2021 এর গাড়ি টায়ার চালক আগৰ টায়ার চালক পিছত টায়ার চালক ধুনীয়া হৈছে বন্ধ হ'ব পাৰে তথাপি টায়ার ধুনীয়া হৈছে গাড়ী পুৰা শোরুম কন্ডিশন হৈছে 1,55,000 না 1,55,000 নেক্সট এইখন সেম এখন হয় দেখোন চাগে 2022 এর হ'ব চাগে হয় এখন 2022 এর মডেল হয় এখনৰ প্ৰাইস থাকিছে আমি 1,70,000 22 এর বাইক হিমালয়ান পাই আছে 1,70,000 টাকা লৈ যাওক বিন্দাস নেক্সট এইখন লাগে সেম হয় এখনৰ সেই 22 এর লাস্টৰ হয় এখনৰ প্ৰাইস থাকিছো আমি 1,75,000 1,75,000 আপোনালোকে এইখন পাই আছে 22 এর এইখন 22 হয় নেক্সট এক্সপালস 4B হয় 4B হোয়াইট এন্ড ব্লু কালারত একদম ধুনীয়া কন্ডিশনত আছে 2022 এর গাড়ী রানিং চাগে হৈছে মাত্ৰ 16000 চাগে চলিছে 16000 মাত্ৰ কিমান আছে প্ৰাইস থাকিছো আমি 1,17,000 টাকা 1,17,000 টাকাত এক্সপালস 4B পাই আছে ন 16000 ৰানিং 1,20,000 22 কিমান আছিল দামটো দামটো কিমান আছিল 1,17,000 টাকা 1,17,000 1,17,000 টাকাত পাইছে 22 এর গাড়ী ন 22 এর গাড়ী তো নেক্সট ইফালে দেখাও আমি কেইখনৰ বহুত আছে কালেকশন মানে কম ৰেঞ্জত থকা বাইক আছে ইফালে আপোনালোক দেখাই আছো বলো নেক্সট এইখন কি আছিল এটা
এখন সুপাৰ স্প্লেণ্ডাৰ সুপাৰ স্প্লেণ্ডাৰ 2022 মডেল হয় হয় এখনৰ প্ৰাইচ ৰাখিছো আমি 55000 সুপাৰ স্প্লেণ্ডাৰ পাই ৰেড টেংকিত নেক্সট এখন ব্লু টেংকি হয় এখন চাগে 23 হ'ব 23 হয় এখনৰ প্ৰাইচ সেমে হয় 55000 হয় 55000 এইখন আপোনালোকে পাই আছে সুপাৰ স্প্লেণ্ডাৰ অনলি 55000 নেক্সট গ্ল্যামাৰ হয় BS4 মডেল বহুতে বিচাৰে বহুতৰ ডিমান্ডেড গাড়ী হয় হয় ব্লু কালাৰত আছে অনলি 55000 অনলি 55000 BS4 ৰ গ্ল্যামাৰ যিটো বহুতৰ ডিমান্ড লৈ যাব পাৰিব ফাইনান্স হৈ যাব হৈ যাব নেক্সট এইখন এখন ৰেড হয় এখনো সেম 55000 দিম এইখনো সেম 55000 আপোনালোকে পাই যাব নেক্সট এইখন BS6 ৰ গ্ল্যামাৰখন BS6 ৰ গ্ল্যামাৰ হয় এখন চাগে 22 হ'ব এখন দিলে আমি 57 57000 আপোনালোকে 22 ৰ গ্ল্যামাৰ লৈ যাব BS6 ৰ নেক্সট এইখন ৰেড কালাৰ খন এখনো 2022 ৰ হয় এখনৰ প্ৰাইচ সেমে হয় 57000 BS6 ৰ ন BS6 ৰ গ্ল্যামাৰ 57000 ৰ নেক্সট এইখন এখনো সেম এখন চাগে 2021 ৰ হ'ব হয় এখনৰ প্ৰাইচ ৰাখিছো আমি 55000 ত 55 20 নে কিমান কলে 22 21 নহলে 22 হ'ব 21 বা 22 হ'ব পাৰে এইখন আপোনালোকে আহি ধুনিয়াকৈ চাই লৈ যাব অনলি 56000 50 হ'ব দিম 55000 আপোনালোকে গ্ল্যামাৰ BS6 লৈ যাওক তো নেক্সট এইখন স্কুটি আছে আপোনাৰ হেই প্লেজাৰ আছে হয় প্লেজাৰ একদম যদি লেডিছে বিচাৰি আছে বলে ইউজ কৰিম চলাম বা শিকিব কাৰণে লাগে তো এখন দি আছে মাত্ৰ 40000 টকা লৈ যাওক আপোনালোকে এইখন তো নেক্সট এইখন ডেষ্টিনি হয় 2020 ৰ গাড়ী মাত্ৰ 40000 টকা এইখন ডাইৰেক্ট 40000 টকা নেক্সট ডিও হয় BS6 ৰ গাড়ী হয় 2021 ৰ গাড়ী আমি দি আছো অনলি 53000 ত BS6 ৰ ডিও নেক্সট এইখন ডিও BS4 only 45000 orange color ডিও আছে BS4 only 45000 নেক্সট এখন Honda সেম এখন Activa হয় Activa 4G হয় এখনৰ প্ৰাইস থাকিছে আমি 40000 টাকাত Activa পাই আছে আপোনালোক 4G ন 4G Activa মাত্ৰ 40000 টকা নেক্সট এখন 5G হয় একদম ধুনিয়া কন্ডিশনৰ আছে 2019 নহলে 21 হ'ব এখনৰ প্ৰাইস থাকিছে 48000 ত 5G Activa পাই আছে আপোনালোকে 19 ধুনিয়া আছে গাড়ী কতটা স্পট নাই গাড়ী আছে হোয়াইট কালাৰত আছে কোনোবাই লম বুলি ভাবিছে ডাইৰেক্ট কন্টাক্ট কৰক আহি যাওক প্ৰিন্স মটৰছ তো নেক্সট আইছো আমি ভিতৰ তো নেক্সট আইছো আমি ক্লাসিকৰ কালেকশন চাও আপোনালোকে চাওক এখন ক্লাসিক কিমান মডেল আছিল ৰয়েল এনফিল্ড 2021 ৰ গাড়ী এখন হয় এলো সলো গোটে লাগি আছে আফটার মার্কেট এলো লাগি আছে আফটার মার্কেট দুটা রিংৰে চাওক এলো লাগি আছে আগতো লাগি আছে পিছতো লাগি আছে এখনৰ দাম ৰাখিছো আমি অনলি 1,15,000 টকা 1,15,000 টকাত আফটার মার্কেট এলো থকা এখন পাই আছে আপোনালোকে ক্লাসিক কিমান মডেল আছিল 350 2021 ৰ মডেল 21 ৰ মডেল 350 নেক্সট এইখন সেম এখন হ'ব এখন চাগে 22 হ'ব চাগে 21 ৰ লাষ্টৰ হ'ব হয় এখন এলো থকা গাড়ী হয় কিন্তু আফটার মার্কেট নহয় ডাইৰেক্ট মানে ডিলাৰৰ পৰা লাগি হয় এলো হয় ঠিক আছে তো এখনৰ প্ৰাইস ৰাখিছো আমি 1,45,000 1,45,000 পাইছে আপোনালোকে বেছি ৰানিং হোৱা নাই মাত্ৰ 25000 মান চলিছে নেক্সট এইখন গান মেটেল হয় 2019 ৰ মডেল হয় এখনৰ প্ৰাইস ৰাখিছো আমি কিমান ৰাখিছো এখনৰ প্ৰাইস ৰাখিছো আমি দিম 1,15,000 দিম 1,15,000 টকা পাইছে আপোনালোকে এখন বেছি ৰানিং হোৱা নাই এইখন আপোনাৰ ধৰক 35000 মান চলিছে ন এনেকুৱা চলিছে ফাইনান্স হৈ যাব না এবিলাক হৈ যাব নেক্সট এইখন ইলেক্ট্ৰা হয় 2019 ৰ মডেল হয় মাত্ৰ 14000 ৰানিং মাত্ৰ 14000 এখন দিম আমি 92000 অনলি এইখন ক্লাসিক হয় 2019 ৰ ৰেড টেংকিত ন 19 ৰ মডেল হয় ধুনিয়া কন্ডিশনত আছে এখন কিমান প্ৰাইস থাকিছো আমি 1,18,000 টকা 1,18,000 টকা ৰেড টেংকিত পাই আছে আপোনালোকে 19 ৰ মডেল ন 19 ৰ মডেল আপোনালোকে মাত্ৰ 1,18,000 টকা তো নেক্সট আইছো আমি এখন এৰক্স এখন ব্ল্যাক কালাৰত মনস্টাৰ এডিশন ঠিক আছে গোটে সেগবাৰ টেগবাৰ গোটেখিনি লাগি আছে এখনৰ প্ৰাইস সেমে ৰাখিছো 1,20,000 টকা দিম 1,20,000 আপোনালোকে পাই আছে 1,20,000 লাগে ধুনিয়া কন্ডিশন আছে নেক্সট এইখন ৰেজেটৰ হয় 2021 ৰ গাড়ী হয় এখনৰ ৰাখিছো আমি প্ৰাইস 57,000 অনলি 57,000 নেক্সট এইখন পেন্টাৰখন ব্ল্যাক পেন্টাৰ হয় 2021 ৰ এখনৰ প্ৰাইস আমি 70,000 টকা নেক্সট এইখন 22 ৰ হয় ৰেস এডিশন অনলি 68,000 22 ৰ নেক্সট এইখন এখন BS4 হ'ব থাকে BS4 হয় 20 ৰ গাড়ী 20 ৰ গাড়ী এখনৰ প্ৰাইস থাকিছো আমি 47,000 ত 20 ৰ এন্টক নেক্সট এইখন Activa হয় 125 এখনৰ প্ৰাইস থাকিছো আমি 42000 টকা 42000 টকা কিমান মডেল আছিল 19 ৰ মডেল অনলি 42000 টকা নেক্সট এইখন এবিএটৰ বলে কাৰক কমত লাগে কম পইচাত লাগে হন্ডাৰ গাড়ী ধুনিয়া গাড়ী অনলি দিয়েছো আমি 83000 টকা 83000 টকা অনলি 83000 টকা পাইছে এইখন নেক্সট এইখন এপ্ৰিল এখন কোনবা যদি বিচাৰি আছে যে নতুন এখন এপ্ৰিল লম বুলি তো নতুন লব নালাগে এখন আহি একবাৰ চাব পাৰে মাত্ৰ 6 মাহ পুৰণি গাড়ী মাত্ৰ 6 মাহ আছে ৰানিং আছে 6000 প্ৰাইস থাকিছো আমি 75000
অনলি 75000 আপোনালোকে এপ্ৰিলে পাই আছে 1.5 লাখ টকাৰ গাড়ী এখন ডাইৰেক্ট 75000 দি দিম, ডাইৰেক্ট 75000 ডিসকাউন্ট, একদম নতুনে আছে গাড়ী, চকাৰ একদম এই যে 6 মাহ আছে মাত্ৰ বাইকখন স্কুটিখন মাত্ৰ 6 মাহ আছে, অনলি 75000 ন 75000 তো নেক্সট আহিছো FZ ভাৰ্জন 3 হয়, ভাৰ্জন 3 যদি কাবাক লাগে 2021 ৰ গাড়ী হয় আমি দিছো অনলি 80000 টকা, 80000 অনলি 80000 টকা। নেক্সট এখন RTR 160 2V হয়, 2V ন 2V হয় 2021 ৰ একেবাৰে লাষ্টৰ মডেল, এখন দি দিম আমি 80000 টকা, 21 লাষ্টৰ ন 21 লাষ্টৰ কিমানত ক'লে দামটো 80 RTR 160। নেক্সট এখন 2019 ৰ হৈ যায়, এখন 19 ৰ হয় 19 ৰ BS4 ৰ NS 200 হয়, এখন দি দিম আমি 75000 ত 19 ৰ NS 200 পাই আছে। নেক্সট এখন 2022 ৰ হয়, এখন চাগে ৰানিং আছে তো আপোনাৰ 9,8,9,000 মানে হৈছে, এখন 8,9,000 মান ৰানিং হৈছে, এখন দি আছো আমি 97 দিম, 97,000 আপোনালোকে পাই আছে NS 200 পাই আছে আপোনালোকে। সেম এখন 22 ৰ হয়, 22 ৰ হয় NS 160 হয়, এখন এই দুখনে 160 এখনৰ প্ৰাইস থাকিছো আমি 95,000, এখনৰ প্ৰাইস থাকিছো আমি 95,000 160 NS যাক যিখন লাগে লৈ যাব, কালাৰ অপচন আছে। নেক্সট 20 হয় 2020 ৰ গাড়ী হয়, মাত্ৰ 80000 টকা দি দিম, মাত্ৰ 80,000 টকা 220 F1 ন 220 F1 মাত্ৰ 80,000 টকা। নেক্সট এখন পালসার 150 হয় 2020 ৰ হয়, এখন BS6 হয়, এখনৰ প্ৰাইস থাকিছো আমি 68,000 তো নেক্সট এখন 22 ৰ হয়, একদম ধুনীয়া কন্ডিশনৰ আছে এখন গাড়ী, 2022 ৰ ৰানিং চাগে কবাত 8-9000 মানে হৈছে, এখনৰ প্ৰাইস থাকিছো আমি 83,000 83 তো চাওক আপোনালোকে কিমান টকা আপোনালোকে ডিসকাউন্ট পাইছে নতুনত কৰি আপোনালোকে ভাবক, তো আপোনালোকে বেছি দেৰি কৰিব নালাগে, জলদি আহক, ষ্টক বহুতখিনি এভেইলেবল আছে। তো এতিয়া হলদা ফাইনেন্সৰ সুবিধাটো কৈ দিয়ক, মানে কেনেকুৱা কি ধৰণৰ ফাইনেন্স আমাৰ ধৰা হল ইপিনে মৰিগাঁওলৈকে হৈ আছে, তো ইপিনে আমাৰ বৰপেটা, নলবাৰী, ইপিনে তেজপুৰ হৈ আছে, শোণিতপুৰ হৈ আছে, ইপিনে মঙলদৈ, ওদালগুৰি গোটেইখিনি হৈ আছে। ঠিক আছে, আপাৰ ঘৰে বৰ্তমানলৈকে খোলা দিয়া নাই, আৰু ইফালে হুজাই গোৱালপাৰা, ইফালে হুজাই গোৱালপাৰা, ধুবুৰী, মাইনকাছৰ একদম নাই, এই চাৰিটা জায়গা একদম নাই। বহুত ফোন আহে তাৰ পৰা এনে কেছত ল'ব লাগে হৈ যাব, টেনচন নাই, আপোনালোকে বিন্দাছ আহক। আৰু এড্ৰেছটো একবাৰ বুজাই দিয়ক ধুনীয়া কৰি কৈ দিয়ক। এড্ৰেছ হ'ল আমাৰ গুৱাহাটী 6 মাইল VIP ৰোড, আপোনাৰ আমাৰ এইখিনি জেগা মেগজিন বুলি কয়। যদি আপুনি 6 মাইললৈ আহে, 6 মাইলৰ পৰা ডাইৰেক্ট টেকাৰ এখনত উঠিলে হ'ল, টেকআউট কৰি দিলে হ'ল, দাদা মেগজিনৰ ৰাস্তাৰ পিছত নামিম বুলি ডাইৰেক্ট ডিলাৰৰ ফ্ৰণ্টতে দিব, নমাই ডিলাৰৰ ফ্ৰণ্টতে নমাই দিব। ঠিক আছে, ডিলাৰৰ পৰা যদি আহে আমাৰ ৰাইট সাইড পৰিব, ৰাইট সাইডে চাইছে আহিলে হ'ল, প্ৰিন্স মটৰ বুলি ডাঙৰ বৰ্ড লগাই আছে, বাহিৰত গাড়ী পাৰ্কিং কৰাই থাকে, নহলে গুগল মেপত সাৰ্চ কৰিলে আহি যাব। তো আপোনালোকে বেছি দূৰ কৰা নালাগে, ষ্টক বহুত কিনি আছে। আজিৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা কৰে নিশ্চয় কমেণ্ট কৰি জনাব। আজিৰ কাৰণে বাই বাই গাইছ, জয় অসম।